নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই এই ভিডিঅ'টো আলোচনা কৰিম যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2021 চনত হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰ ফাইনেল এক্সাম দিব তেওঁলোকৰ কাৰণে অসমীয়া ছাবজেক্টৰ পৰা 1 মাৰ্কৰ আৰু 4 মাৰ্কৰ আৰু 6 মাৰ্কৰ 10টা মোষ্ট ইম্পৰ্টেণ্ট কমন কুৱেশ্যন লৈ আহিছোঁ আৰু এই প্ৰশ্নকেইটা এই ভিডিঅ' আলোচনা কৰিম। আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ছাত্ৰ-ছাত্ৰীসকল, আপোনালোকে যদি পাৰ্ট 1 টো চোৱা নাই তেতিয়াহ'লে ভিডিঅ'ত অলপ তোমালোকক লিংক দিছে, এইটোৰ পৰা তোমালোকে চাই ল'বা। এতিয়া হওক ভিডিঅ'টো আৰম্ভ কৰোঁ।